লয় APCC যাক ডিসিশন এজ পার দ্য স্ক্ৰুটিনি হি মৰমে কেণ্ডিডেটটো সিলেকশন হ'ব গৰ্জন কলেজে হ'ব বা কোনোবা প্ৰবীণ বড়ো ডাঙৰে কলেজে হ'ব বা কোনোবা প্ৰেসিডেন্ট কলেজে হ'ব এইটো নহয় लक'सभा बिसायख'थिया गेजेराव खमैबो आरो 6 दान दंबावो आरो बेनि सिगांनो क'क्राझार कंग्रेस भवनाव चेयार टेबोल बायदों फैगौ लक'सभा बिसायख'थियाव क'क्राझार बियाबाव कंग्रेस दलनिफ्राय टिकेटखौ सोर मोनगोन गर्जन मोसाहारिना प्रबीण बर' दानिफ्रायनो क'क्राझार कंग्रेस भवनाव टिकेटनि थाखाय गर्जन भार्सेस प्रबीण नंगौ क'क्राझार जिल्ला कंग्रेस मावख'आव दुंहाव थासारि क'क्राझार सहरनि रनेन्द्र कंग्रेस भवनाव कंग्रेस दोलोआ गावजों गावनो दुंहाव थासारि क'क्राझार लक'सभा बियाबनि थाखाय बिजाथिखौ लानानै जादों गर्जन मोसाहारि भार्सेस प्रबीण बर' साननैसो सिगां बिपिएफखौ नागारना फैनाय जगदान जाफैनाय प्रबीण बर'आ जथाय सावरायनाय लोगोनो जाबाय दोलोनि गेजेराव दावराव क'क्राझार लक'सभा बियाबनिफ्राय बिजाथि नागिरदों बिपिएफ नागारनानै फैनाय प्रबीण बर' बिथाङा आरो बे समाव क'क्राझार लक'सभा बियाबनि थाखाय बिजाथि महरै फारिलाइयाव फैदों गर्जन मोसाहारि आरो प्रबीण बर'नि मुं नाथाय गर्जन मोसाहारिया गोलाव समनिफ्रायनो बिटिआरआव कंग्रेस दोलोखौ गोख्रों खालामनानै लाखिगासिनो दं बेखौ गोबाङानो मिथिगौ गर्जन मोसाहारिया बिजेपि इउपिपिएल बिपिएफ मोनफ्रोमबो दोलोखौ फिनजाथाय होनाय आरो कंग्रेस दोलोखौ बिटिआरआव थोंगोर गोख्रों खालामनानै लाखिगासिनो दं आरो बे समावनो बिपिएफखौ गारनानै कंग्रेसआव एन्ट्रि मारिफैबाय प्रबीण बर' दायो क'क्राझार लक'सभा बियाबाव प्रबीण बर'आबो बिजाथि मोननो आशाबादि आरो फारसेथिं गर्जन मोसाहारिया गोलाव समनिफ्राय कंग्रेसखौ गोख्रों खालामबोनाय क'क्राझार लक'सभा बियाबाव कंग्रेसनिफ्राय गर्जन मोसाहारिना प्रबीण बर' बेखौ फैबाय थानाय समासो मिथिसिगोन মই এটা কথাটো মই বাৰে বাৰে কম যে কংগ্ৰেছ আমাৰ বিটিকিত অৱস্থা খুব বেয়া আছিল কংগ্ৰেছৰ নাম খুব মানে চৰ্চা নাছিল আৰু মই এটা ডিসিশন লৈ আহিছে মই আন্দোলনকাৰী আছিল নিজে এফচুৰ লগত থাকিছিল এনডিবিৰ ওভাৰগ্ৰাউণ্ডত আমি কাম কৰিছিল যে তেখেতসকলে সিজফায়াৰ লোৱাটো ভাল এনেকুৱা হিংসাত নাথাকাকৈ সিজফায়াৰ আহক আমি আপোনাৰ কাৰণে লাগিলে গ্ৰাউণ্ডত আন্দোলন কৰিবলৈ দিল্লীলৈ যাম আৰু এই হিচাপে আমি 13 বাৰ ট্ৰাইপাৰ্টাইট লগত বহিছে তথাপিও মই ইউপিপিএল লগত থাকা নাই তথাপিও মই বিপিএফ লগত থাকা নাই কাৰণ তেখেত আঞ্চলিক দল আৰু আঞ্চলিক দলৰ লিমিটেশনটো বহুত আছে এই গতিকে মই চিন্তা চৰ্চা কৰিছে যদিও কংগ্ৰেছ আজিৰ তাৰিখত বিটিচিত ভাঙাচিৰা আছে ইভেন কি আসামতো খুব বেয়া আছিল এমএলএ সকলে এৰি এআইইউডিৰ লগত যোগদান দিয়ে এমএলএ সকলে এৰি বিজেপিৰ লগত যোগদান দিয়ে সেই অৱস্থাত গৰ্জন মই নিজে গৈছে এপিচিচি প্ৰেসিডেন্ট ভূপেন বৰা ডাঙৰে লগ ধৰিছে যে স্যাৰ আই কাম টু হেল্প ইউ এই মৰমে আমি আহিছে আৰু এটা মই ডিজাইন কৰিছে আৰু এই ডিজাইন মতে মই কথা পাতিছে ৰাইজৰ ৰাজা শুনিছে এনেকৈ কংগ্ৰেছৰ এটা বাতাবৰণ আজি আহিছে আৰু কংগ্ৰেছ জিকাটো এই 24ৰ যে লোকসভাত একেবাৰে 100% খাটাং হৈ গ'ল কাৰণ বিপিএফ যিমানেই নকৰক ইউপিপিএলে যিমানেই নকওক তেখেতসকলৰ কোনো ডিজাইন নাই আৰু যদিও হয় এজন মানুহে এমপি হৈ যাব পাৰ্লিয়ামেণ্টাৰিয়ান এজন মানুহে 5 মিনিট ভাষণ পাব এই পাৰ্লিয়ামেণ্টত ওৱান অফ দ্য ষ্ট্ৰংগেষ্ট পাৰ্লিয়ামেণ্ট of democracy all over the world yet এজন প্ৰতিনিধি কি কৰিব পাৰিব এই গতিকে কংগ্ৰেছ ৰাহুল গান্ধীৰ ডিজাইন ইমান সুন্দৰ তেখেতসকলে যদি আজি তাৰিখত 24ত জিকি পৰে যদি এমপি হয় মাইক্ৰো ইণ্ডাষ্ট্ৰি তেখেত ইণ্টাৰেষ্ট দি আছে তাৰ মানে কেপিটেলিজম উইল বি অলমোষ্ট ইৰাডিকেটেড এই গতিকে সবে সপোন দেখিব পাৰে সবে যুৱকসকলে যিসকলে মানে ব্যৱস্থা নাই এই সকলৰ নিবনুৱা অৱস্থাটো নাইকিয়া হৈ যাব এই গতিকে গৰ্জনী ডিজাইনত মানে লৈ পেলাই কথা পাতিছে ৰাইজৰ ৰাজা যুৱকসকলে খুব আগবাঢ়ি আহিছে যে এবাৰ কংগ্ৰেছৰ বাতাবৰণ আহিছে এই গতিকে মই কাম কৰা মানুহে ভাবা লাগে বুলি মই সদায় আশা কৰোঁ আৰু প্ৰবীণ ডাঙৰীয়া আজি আহিছে আমি ভাল পাইছে তেখেতসকলে ডাঙৰীয়াই যে আমাক সহায় কৰক আৰু অৱশ্যে তেখেত ডাঙৰীয়া খোৱা নিচিনা এআইচিচিয়ে যাক ডিসিশন লৈ এপিচিচিয়ে যাক ডিসিশন এজ পাৰ দ্য স্ক্ৰুটিনি হি মৰমে কেণ্ডিডেটটো সিলেকশন হ'ব গৰ্জন কলেজে হ'ব বা কোনোবা প্ৰবীণ বড়ো ডাঙৰে কলেজে হ'ব বা কোনোবা প্ৰেসিডেন্ট কলেজে হ'ব এইটো নহয় আপনি কিমান আশাবাদী আপোনাৰ নিজৰ ওপৰত বিশ্বাস এটা আছে দলৰ ওপৰত বিশ্বাস এটা আছে নাকি নিৰ্বাচিত কৰাৰ
ব্যক্তিগত যদি আজিৰ তাৰিখত ক'ব যাম BTCত কংগ্ৰেছত বঠাবৰণ আনাটো গৰ্জন মছাহাৰী এইটো ক'লে ভাৱ নালাগিব সঁচা কথাই হ'ব এই গতিকে মই আশা কৰোঁ যে ৰাইজ ৰাজাই গৰ্জনক বহুত কাইণ্ডনেছ দিছে সদায় য'তে নাযাওক চিৰাং বাক্সা কোকৰাঝাৰ য'তে নাযাওক আপুনি কেণ্ডিডেট হোৱাটো আমি আশা কৰোঁ আপুনি আহিলে আমি ভোট দিম সেইবিলাক কথা য'তে নাযাওঁ মানে কয় আৰু সদায় মানে জইনিঙৰ প্ৰপ'জটো আহে এই গতিকে মই আশা কৰোঁ ব্যক্তিগত কৈছোঁ মই যদি মোক দিয়ে সঁচাকৈ ৰাইজ ৰাজাৰ কাইণ্ডনেছটো পাব বুলি মই আশা কৰোঁ আৰু ইতিমধ্যে আপোনালোকৰ অফিচত মানে মিটিং হোৱাত ভূপেন বৰা নিজে কথা কৈ কৈছিলে সঁচা কথা যদি প্ৰাৰ্থীকে দিয়া হ'ব এইটোকে বুজাইছে যে মানে এই সময়ত যিটো ভূপেন বড়াই যোগদানেই কৰা নাছিল হয় নাছিল হয় বাৰে বাৰে কৈছে ভূপেন বৰা ডাঙৰে সদায় মোৰ প্ৰতি এটা কাইণ্ডনেছ আমি দাদা ভাই নিচিনা বিশ্বাস আছে আৰু মই যদি APCCত খাকবোৱা যদি বিশ্বাস কৰোঁ মই ভূপেন বৰা ডাঙৰীয়াকে বিশ্বাস কৰোঁ কাৰণ তেখেত মোৰ প্ৰেচিডেণ্ট আৰু আছে বহুত মানুহবিলাক আছে তথাপিও মই নিজৰ লিমিটেশ্যনটো ৰাখে কাৰণ আজিৰ তাৰিখত পলিটিক্সত বিভিন্ন কথা ওলাব বিভিন্ন ডিফাৰেণ্ট ইণ্টাৰপ্ৰিটেশ্যন হ'ব সেই গতিকে মই কানেকশ্যনটো খুব কম ৰাখে মোৰ কামত মই ধ্যান দিয়ে আৰু মই যেতিয়া দৰকাৰ হয় প্ৰেচিডেণ্ট ডাঙৰীয়ালৈ ফোন কৰে সেই মোৰ ফোন উঠে হিচাপে আমাৰ আণ্ডাৰষ্টেণ্ডিংটো খুব বৰাবৰ চলি আছে এই গতিকে প্ৰেচিডেণ্ট ডাঙৰীয়া নিশ্চয় তাৰ মনতো গৰ্জন মছাহাৰীৰ নামে আছে বুলি মই আশা কৰোঁ বৃহৎ উদ্দেশ্য নহয় সাংগঠনিক ভিত্তিটো অলপ শক্তিশালী কৰাৰ কাৰণে মই যোৱা 11 অক্টোবৰত কংগ্ৰেছ দলত যোগদান কৰিলোঁ তাৰপিছত কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ যিখিনি আমাৰ ৱৰ্কাৰ আছে দলৰ সেই দলৰ কৰ্মীবিলাকৰ লগত যে চা চিনাকি আৰু আগন্তুক যিটো লোকসভা BTC ইলেকশ্যন এছেম্বলি ইলেকশ্যন এইবিলাক আমি কেনেকৈ কংগ্ৰেছক আগুৱাই নিব পাৰোঁ সেইটো দিশত সেইটো কাৰণে এটা পৰ্যালোচনা কৰিবৰ কাৰণে আমি ইয়াত একত্ৰিত হৈছোঁ ইতিমধ্যে কোকৰাঝাৰ লোকসভা সমষ্টিৰ বাবে যিটো আপোনালোকৰ দলৰ পৰা প্ৰাৰ্থীটো হিচাপে যিটো নাম চৰ্চাত আহি আছে গৰ্জন আৰু মোৰ নামটো আহিছে কিন্তু সেই বস্তুটো মোৰ বা গৰ্জন মুছাহাৰীৰ নামটো চৰ্চাত আহিলেতো নহ'ব AICCয়ে যিটো ছাৰ্ভে মতে তেওঁলোকৰ যিটো ৰিপৰ্ট সেই ৰিপৰ্টৰ ওপৰত বেছ কৰিব লাগিব আৰু APCCৰ যিটো ছাৰ্ভে এই APCC আৰু AICC ছাৰ্ভে মতে যিটো হ'ব সেইমতে সেই কেণ্ডিডেট ঠিক হ'ব এতিয়া মই বিচাৰিলে বা কোনোবাই বিচাৰিলে প্ৰাৰ্থিত্ব পাব বুলি কোনো কথা নাই আৰু দলৰ যিটো আমাৰ নীতি নিয়ম আছে সেই দলৰ নীতি নিয়ম আনি পেলাই মোক নিদিলেও মোক কোনোবা যদি বেলেগক দিয়ে তাৰ কাৰণে মই খাটিব লাগে বা কোনোবা এজন পালেও দলীয়ভাৱে আমি নিশ্চয় এইটো আগুৱাই নিব লাগিব গতিকে এই ক্ষেত্ৰত মোৰ বা কাৰোবাৰ ব্যক্তিগত ইচ্ছা আৰু আকাংক্ষাৰ ওপৰত নিৰ্ভৰ নকৰে সেইটো AIC আৰু APCCৰ ছাৰ্ভে মতে হ'ব ধৰি লওক যদি নিৰ্বাচিত কৰে আপোনাক সম্ভাৱ্য প্ৰাৰ্থী হিচাপে কেনেকুৱা আশা কৰিব পাৰে কিহৰ স্বাৰ্থত ৰাইজে এইটো মই বুলিয়ে নহয় কংগ্ৰেছ দলৰ পৰা যিজন ব্যক্তিক ইয়াত চিলেকশ্যন কৰিব যিজন প্ৰাৰ্থী কেণ্ডিডেট হ'ব দলৰ সেইজনক জিকোৱাৰ কাৰণে আমি দলীয়ভাৱে চেষ্টা কৰিব লাগিব আৰু এইটো কথাত আমি ৰাইজক আশ্বাস দিব পাৰিম কাৰণ কংগ্ৰেছৰ এতিয়া এই BJP চৰকাৰৰ যেতিয়া দুৰ্নীতি আজিৰ মুহূৰ্তত তেওঁ মুখ্যমন্ত্ৰী পৰা আদি কৰি তেওঁ পত্নী তেওঁৰ পৰিয়ালে মানে গোটেই কিবাবিলাক স্বাৰ্থবিলাক গ্ৰাস কৰাৰ কাৰণে যিটো পলিচি তেওঁলোকৰ সেই পলিচিবিলাক ৰাইজৰ আগত আমি দেখুৱাই দিম আৰু চৰকাৰে যে সফল হ'ব পৰা নাই ব্যৰ্থ হৈছে আজি যিটো মূল্য বৃদ্ধি হৈছে সেই মূল্য বৃদ্ধিটো একো কৰিব পৰা নাই ৰোধ কৰিব পৰা নাই যি ধৰণৰ চলি আছে সেই যিটো ঋণাত্মক দিশ চৰকাৰখনৰ সেই ঋণাত্মক দিশটো আমি ৰাইজৰ মাজলৈ লৈ যাম আৰু ৰাইজে বুজি উঠাৰ পিছত এই ঋণাত্মক দিশত চলি থকা চৰকাৰখনক নিশ্চয় মানে ৰাইজে সমৰ্থন দি দিব ন আৰু তাৰ অল্টাৰনেটিভ কোন আছে এতিয়া দুটা গোট বিভক্ত হৈছে BJP লিড পলিটিকেল পাৰ্টি আৰু কংগ্ৰেছ লিড তাৰমানে যুদ্ধখন কংগ্ৰেছ আৰু BJPৰ মাজতে হ'ব কাৰণ AJP বা তেনেকৈ বিভিন্ন দলবিলাক BJPৰ লগত আছে তেনেকৈ জাতীয় পৰিষদ বা তেনেকৈ বিভিন্ন দলবিলাক কংগ্ৰেছৰ লগত আছে গতিকে দুটা ভাগত দুটা খুঁটিত বিভক্ত হৈ আছে এই দুটা খুঁটিৰ মাজত যুদ্ধ হ'ব আৰু এই ক্ষেত্ৰত কংগ্ৰেছৰ BJPৰ আজিৰ মুহূৰ্তৰ ঋণাত্মক দিশটো যথেষ্ট গোটেই অল ইণ্ডিয়াতে অকল অসমতে নহয় গোটেই ভাৰতবৰ্ষতে তেওঁলোকে যি ঋণাত্মকভাৱে কাম কৰিছে ৰাইজে অতিষ্ঠ হৈছে গতিকে BJPৰ বিকল্প কংগ্ৰেছ চিম্পল ইকুৱেশ্যন কি ক'ব যিটো চৰ্চাত এইটো আছে যে মানে BPF আৰু যিটো UPPL মিত্ৰজোঁট দল আছে তেওঁলোকৰ দুটাৰ মাজতে মানে নাই এতিয়াতো UPPL আৰু BJP তেওঁলোকে কোৱালিশ্যন এটা গভৰ্ণমেণ্ট আণ্ডাৰষ্টেণ্ডিঙত মানে হৈছে আৰু BPFে এছেম্বলি ফ্ল'ৰত MLA-বিলাকে ছাপৰ্ট দিছে কিন্তু পলিটিকেল পাৰ্টি হিচাপে তেওঁলোকৰ মাজত কোনো এলায়েন্স নাই আৰু BPFে আমি দেখিব পাইছোঁ BPFে অলৰেডি কৈ আছে যে আমি এককভাৱে নিৰ্বাচনত
যুঁজ কৰিম গতিকে এতিয়া তেওঁলোকে কি সিদ্ধান্ত লয় এইটো তেওঁলোকৰ ওপৰত ডিপেণ্ড কৰিব কিন্তু গ্ৰাছ ৰুটত আমাৰ যিটো ৱাৰ্কাৰ আছে মই দেখিছোঁ ইমান বছৰেতো মই BTC অঞ্চলত সংগঠনৰ কাম কৰিছিলোঁ পাৰ্টিৰ কাম তেতিয়া কংগ্ৰেছৰ যথেষ্ট শক্তি দেখিছোঁ গ্ৰাছ ৰুটত যথেষ্ট ৱাৰ্কাৰ আছে সেইখিনি অকণমান চেনেলাইজ কৰি পেলাই তেওঁলোকৰ যদি ষ্ট্ৰেংথটো বঢ়াই পেলাই আগুৱাই নিয়া যায় তেতিয়াহ'লে কংগ্ৰেছ ইয়াত ফেক্টৰ পাৰ্লিয়ামেণ্টত মানে কংগ্ৰেছ ফেক্টৰ আৰু অল্টাৰনেটিভ হিচাপে এতিয়া বেলেগ ফ'ৰ্চ কিন্তু নাই কাৰণ বিজেপিৰ যিটো ঋণাত্মক দিশ সেইটো ৰাইজে ইতিমধ্যে বুজি উঠিছে কিমান দিন হিতাধিকাৰী কিমান সৃষ্টি কৰিব ঋণ লৈ ৰাইজক ঋণত বন্ধকত থৈ পেলাই তেওঁলোকে হিতাধিকাৰী সৃষ্টি কৰিছে এই হিতাধিকাৰীৰ ফলত জাতিটো সৰ্বনাশ হৈছেতো যি জাতি জনগোষ্ঠীয়ে নহওক কিয় হিতাধিকাৰী সৃষ্টি হোৱাৰ লগে লগে মানুহে অকৰ্মণ্য হৈ গৈছে নিকাম্মা হৈ গৈছে মানে ইজি মানি যি এই যিটো ছিষ্টেমত চলিছে সেইটোত এটা জাতি বৰ্তি নাথাকে এখন দেশ ৰক্ষা কৰিব নোৱাৰে নহয় আৰু তেনেকৈ যিবিলাক কৰ্মপদ্ধতি সেই কৰ্মপদ্ধতিৰে দেশ জাতি মাটি ভিত্তিত ৰক্ষা কৰিব নোৱাৰে বিজেপিয়ে আৰু সেই কথাখিনি ইতিমধ্যে ৰাইজে উপলব্ধি কৰি উঠিছে আৰু আমি ভাবিছোঁ যে আমাৰ যিহেতু আজিৰ মুহূৰ্তত ঋণাত্মক দিশ নাই কংগ্ৰেছৰ গতিকে আমি চৰকাৰ গঠন কৰিব পাৰিম আগন্তুক দিনা আৰু MP ইলেকশ্যনৰ আমি ভাল ফল অসমতে দেখুৱাব পাৰিম অকল কোকৰাঝাৰ বুলি নহয় গোটেই অসমতে गाव गावनि देहाखौ गोग्गो आरो गोख्रों खालामनो गोसो गुदुं लाइमोन एबा सुबुंफोरनि थाखाय मोजां खौरां क'क्राझार सोहोरनि खोदोमथलायाव लानानै फैदों फिट सिटी मुंनि मोनसे जिम सेन्टार सोरांस्रि नार्जारिनि गोदानै बेखेवजानाय फिट सिटी मुंनि जिम सेन्टाराव फैनानै नोंथाङा नोंथांनि देहाखौ गोग्गो आरो गोख्रों खालामना लादो अब्ला मानोथो गोबाव खालामखो नोंथाङा थाबैनो फिट सिटीआव एडमिशन लाहैदो आबुंसिनै मिन्थिनो थाखाय 7896710934 नङाब्ला 9706677961 मबाइल नम्बराव कल खालामनो हागोन